মন যায় মন যায় মন যায়। এ ফকতীয়া থয়, তোৰ মাতটো শুনা লগে লগে মোৰ কিবা এলাৰ্জি হোৱা যেন লাগে। হেই, গান গাইছ বেটা। তোৰ সেইদিনাখনচোন মই শুনিছিলোঁ বোলে তোৰ এই জোখমণি নে কি জোনমণি তাত বোলে পাৰ্চটো বোলে চুৰ হ'ল বোলে। তাই স্কুটি চুৰ হৈছিলে, এই পাৰ্চটো চুৰ হ'ল বোলে। তই থাকোঁতে কেনেকৈ পাৰ্চ চুৰ হ'লে? মোৰ কিনাৰেদি পাৰ হৈ গ'ল, পাৰ্চটো যি ল'লে মই যি দৌৰছো ধৰিবই নোৱাৰিলোঁ। বেটা যি দৌৰিছে বেটা। বাবা ডাঙৰ কাম কৰিলে চালা, তোৰ লাজ পোৱা নাই তেনেকৈ ক'বলৈ? তাৰ কিনাৰেদি পাৰ হৈ গ'ল, ধৰিব নোৱাৰিলে ধৰি। তাকেতো তোৰ কিনাৰেদি পাৰ হৈ গ'ল, তই কি মাখি মাৰি আছিলি? কালে চাই আছিলি তই বেটা? নকবি আৰু, দিনে বেয়া আমাৰ দে, দিনে বেয়া। যি হ'ল বাদ দে। তাই পাৰ্চ এটা গিফ্ট নিদিয়া কিয় হে? তাইৰো মনটো ভালে থাকিল, তোৰো মনটো ভালে থাকিল। মই হ'ব লাগিছিল, ইমান দেৰি 10টা পাৰ্চ আনি দিলোঁহেঁতেন মই। দে হ'ব দে, ভাবিম ৰ কথাটো। মাহৰ পইচা পকেট মানিটো পোৱা নাই নহয়, তাকে লৈ পেলাই কিবা এটা দিব লাগিব ৰ। বেটা ভিখাৰীৰ জাত। কি হ'লে আকৌ কান্দি থাকে ইমান? মোৰ পাৰ্চটো চুৰি হৈ গ'ল আকৌ। তোৰ স্কুটি চুৰি হৈছিলে, আকৌ পাৰ্চো চুৰি হ'ল। কি কৰে বাৰে তুমি কিমান চুৰ হৈ থাকে? কিনো কম আৰু যা। মোৰ বয়ফ্ৰেণ্ডটোৱে এতিয়ালৈকে মোক 5টামান আনি দিলে, তেনেকৈ কান্দিব নিদিয়ে। তোৰ এতিয়া কি বয়ফ্ৰেণ্ড পাইছে? ফকতীয়া। ইমান দেৰি হ'ল এতিয়ালৈকে খবৰে নাই। ভাল ৰখাই দিছে মোক এনেকে। ভাবি চালা। হৈ যান কি খবৰ? জনমনি ইমান খং কিয় দেখাইছা? কি হ'ল? সেই পিলপিলিজনীৰ বয়ফ্ৰেণ্ডে তাইক এতিয়ালৈকে 5টামান পাৰ্চ কিনি দিলেহেঁতেন। মোক কিবা এটা পাৰ্চ দিছা, এতিয়ালৈকে চুৰ হ'ল, কান্দি আছো, একো খবৰে নাই। মিছাতে প্ৰেম চেলাই নাথাকিবা বুজিছা? মোৰতো সেইকাৰণে দেৰি হ'ল, তোমাৰ কাৰণে পাৰ্চ এটা আনিলো আকৌ। এনেই আৰু দেৰি হ'ল বুলি ভাবিছা নেকি মোৰ? চাও এইটো চোৱা। ইমান ধুনীয়া, থেংক ইউ, আই লাভ ইউ so much। চা, মোক টিংকুমণিয়ে পাৰ্চ দিলে। এনেই কান্দি মৰি আছিলো অথনিৰ পৰা। দে ভালেই হ'ল। মাত্ৰ এটা দিছে, মোৰ বয়ফ্ৰেণ্ড নহ'লে তোমাক 5টামান দিলেহেঁতেন। মাত্ৰ এটা। ইজনী যা, তোৰ বয়ফ্ৰেণ্ডৰ লগত থাকে যা, তোৰ বয়ফ্ৰেণ্ডে ভাল। জানা, এইজনী ইমান লেবেল পিলপিলিজনী। কি হ'ল? 5টামান পাৰ্চৰ কথা কৈছে চাগে। আৰু কি মই ইমান খং উঠিছে নাই, দিছো একেবাৰে। সেইটো দেখোন পিলপিলিৰ বয়ফ্ৰেণ্ড। হয় দেখোন। 5টা 6টা পাৰ্চ। মই আজিয়ে খংগে তাইক ৰ, বেটি মোক ডাউন দিয়ে। বয়ফ্ৰেণ্ডক দেখোন বেলেগ এজনী ছোৱালীৰ লগত দেখি আহিছো আমি পাৰ্কত। অলপ আগতে ফোন কৰি পেলাই কৈছে বেলেগ এজনী পালো, মোক আৰু কণ্টেক্ট নকৰিবলৈ কৈছে। তই কান্দি আছ কিয়? তাক কৈ দে বেলেগ 5টামান দি দিবলৈ।